নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি বহুদিনৰ মূৰত এটা ভিডিঅ' লৈ আহিছোঁ। এয়া আহিছোঁ আমি প্ৰাইম কেকছত, কাৰণ আজি আমাৰ অফিচৰে সকলোৰে মৰমৰ আমাৰ শিৱা ফাহিৰ আজি বাৰ্থডে। গতিকে আমি সৰুকৈ এটা ছাৰপ্ৰাইজ দিম বুলি ভাবিছোঁ, সেয়েহে আহিছোঁ আমি কেক ল'বলৈ। আৰু গোটেইকেইজনীয়ে আমি এতিয়া কেক চাই আছোঁ আজি কোনটো ল'লে ভাল হ'ব বুলি। আৰু আমি চিলেকশ্যন কৰিলোঁ ষ্ট্ৰবেৰী ফ্লেভাৰৰ এটা ধুনীয়া কেক। যিহেতু আজি ভেলেণ্টাইন্স ডে, গতিকে সকলোকে মোৰ ফালৰ পৰা হেপী ভেলেণ্টাইন ডে। আৰু সেয়েহে এটা লাভ ছিটৰ ধুনীয়া এটা কেক লৈ ল'লোঁ। তাৰপিছত এতিয়া গৈ আছোঁ আমি অফিচলৈকে, আৰু তাত আপোনালোকে কি কৰোঁ শেষলৈকে চাই থাকক দেই। ভাল লাগিলে ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব নিশ্চয় কৰিব। আৰু এতিয়া আমি অফিচ পাই গ'লোহি, আৰু কেকটো আমি এতিয়া ৰেডি কৰি লওঁ। এয়া দেখিছেনে, কেকটো ইমান মৰম লাগিছে, ৰেড কালাৰৰ হয় আৰু ইয়াতে শিৱা লিখা আছে। এয়া শিৱা আহি পালে। প্ৰথমতে সকলোখিনি আমি ৰেডি কৰাই দিছোঁ, তাৰপিছত তাক কেকটো কাটিবলৈ দিলোঁ। Happy birthday to you. Happy birthday, dear Shiva. Happy birthday to you. Yeah, हम सब हम लोग का बड़ा भाई शिवा। গতিকে সদায় সি এনেদৰে হেপী হৈ থাকক, সকলোৰে মৰমৰ হৈ থাকক, এয়াই কামনা কৰিছোঁ। গতিকে শেষত কেইখনমান ফটো দিলোঁ। গতিকে আজি ভিডিঅ'খিনি এইখিনিয়ে, বাই বাই।